নমস্কাৰ বন্ধুসকল, বাবুল অসম নামৰ এই চেনেলটোলৈ আপোনালোকক স্বাগতম। হাৰক ঠগ দি লছক লাভত পৰিণত কৰি অসফলতাক সফলতাত পৰিণত কৰিহে আপুনি মজবুত হ'ব পাৰে। এই কথা মনত ৰাখক, আপোনাক আপোনাৰ বাহিৰে অইন কোনোবাই সফলতা দিব নোৱাৰে। বন্ধুসকল, এয়া আছিল ফ্ৰান্সৰ বাহাদুৰ লিডাৰ নেপোলিয়ন বোনাপাৰ্টৰ কথা। বিপদ আমাৰ সকলোৰে জীৱনলৈ আহে। ভাল বেয়া, ধনী দুখীয়া চাইহে যে আহে তেনে নহয়। কিছুমানে এই বিপদৰ লগত ফাইট কৰে, অৰ্থাৎ এই বিপদৰ পৰা মুক্ত হ'বলৈ যিমান পাৰি সিমান চেষ্টা কৰে, আৰু কিছুমানে পৰাজয়ক স্বীকাৰ কৰি হাৰ মানি হাত সাৱটি ৰৈ যায়। কোনোদিন হাৰ নামানা এজন যোদ্ধা ফ্ৰান্সৰ বাহাদুৰ লিডাৰ আছিল নেপোলিয়ন বোনাপাৰ্ট। আজি মই এই নেপোলিয়ন বোনাপাৰ্টৰে এটা কাহিনী আপোনালোকক ক'ম। আপোনাৰ মনত যদি ভাৱ হৈছে আৰু কিজানি আগুৱাই যাব নোৱাৰিম, তেনেহ'লে আপুনি এই ভিডিঅ'টো শেষলৈ চাই থাকক। শেষত এটা ভাল মেছেজ পাবা, আপুনি আৰু সাহসী হৈ উঠিবা। বন্ধুসকল, আপোনালোকে নিশ্চয় নেপোলিয়ন বোনাপাৰ্টৰ কথা শুনিছে। 1769 চনৰ 15 আগষ্টত আজাচিয়া নামৰ এখন ঠাইত তেওঁৰ জন্ম হৈছিল। তেওঁৰ দেউতাকৰ নাম আছিল কাৰ্লো বোনাপাৰ্ট আৰু মাকৰ নাম আছিল লেটিজিয়ে ৰামোলিনো। তেওঁৰ বিবাহ হৈছিল মেৰী লুইজৰ লগত। নেপোলিয়ন বোনাপাৰ্টৰ মতে অসম্ভৱ শব্দটো কেৱল মূৰ্খইহে ব্যৱহাৰ কৰে। তেওঁ জীৱনত বহুতো অসম্ভৱ কামক সম্ভৱ কৰি দেখুৱাই দিছে। নেপোলিয়ন বোনাপাৰ্টে যিবোৰ কাম ভয় লগা বা কঠিন, তেনেকুৱা কামবোৰ কৰি বেছি ভাল পাইছিল। এবাৰ এখন যুদ্ধ কৰিবলৈ আলফাছ পাহাৰ পাৰ কৰি যাবলগীয়া হৈছিল। পৃথিৱীৰ ভিতৰত যিমান ওখ পাহাৰ আছে তাৰে ভিতৰৰ এখন আলফাছ পাহাৰ। আলফাছ পাহাৰৰ উচ্চতাৰ কথা আৰু তাত উঠা কঠিন ৰাস্তাৰ বিষয়ে কিন্তু সৈনিকসকলে জানিছিল। সৈনিকসকলে জানিছিল যে আলফাছ পাহাৰ পাৰ কৰিব পৰাটো ইমান সহজ কথা নহয়। নেপোলিয়ন বোনাপাৰ্টে তেওঁৰ সৈন্যসকলক লৈ যুদ্ধৰ বাবে গৈ থাকোঁতে ৰাস্তাত এজনী বুঢ়ী আইতা পালে। সেই আইতাজনীয়ে নেপোলিয়ন বোনাপাৰ্টক ক'লে, আপোনাৰ সৈন্য সামন্তক লৈ আপুনি উভতি যোৱাই ভাল, কাৰণ আলফাছ পাহাৰ পাৰ কৰিবলৈ যোৱা এজনো আজিলৈকে জিন্দাই ঘূৰি অহা নাই। আলফাছ পাহাৰ পাৰ কৰিব পৰাটো ইমান সহজ কথা নহয়। এই কথা শুনি নেপোলিয়ন বোনাপাৰ্টৰ সৈন্যসকল আৰু ভয় খালে। কিন্তু নেপোলিয়ন বোনাপাৰ্টৰ ভয় নালাগিল। নেপোলিয়ন বোনাপাৰ্টে এডাল দামী হীৰাৰ চেইন সেই বুঢ়ী আইতাজনীক দি ক'লে, আপুনি আৰু মোৰ উৎসাহ বঢ়াই দিলে। মই যদি আলফাছ পাহাৰ পাৰ কৰি জিন্দাই ঘূৰি আহোঁ, তেনেহ'লে আপুনি এই কথাটো সকলোকে ক'বা। নেপোলিয়ন বোনাপাৰ্টৰ এই কথাটো শুনি সেই আইতাজনী খুচি হৈ গ'ল আৰু নেপোলিয়ন বোনাপাৰ্টক আশীৰ্বাদ দিলে, আপুনি নিশ্চয় আলফাছ পাহাৰ পাৰ কৰি আপোনাৰ লক্ষ্যত সফল হ'বা। কিন্তু নেপোলিয়ন বোনাপাৰ্ট এটা ডাঙৰ সমস্যাত পৰিল। এজনো সৈনিক সেই ঠাইৰ পৰা আৰু আগবাঢ়ি যাব নিবিচাৰে। নেপোলিয়ন বোনাপাৰ্ট চিন্তাত পৰিল। তেওঁ কিছু সময় চিন্তা কৰি সকলো সৈনিকক তেওঁ ওচৰলৈ মাতি সুধিলে, তোমালোকৰ কোনোবাই আলফাছ পাহাৰ দেখিছানে? সকলোৱে ক'লে, নাই দেখা। চতুৰ বুদ্ধিয়ক নেপোলিয়ন বোনাপাৰ্টে তেতিয়া ক'লে, তোমালোক মোৰ পিছে পিছে ব'লা। যেতিয়া আলফাছ পাহাৰ পাই যাম, তেতিয়া মই তোমালোকক কৈ দিম, তেতিয়া তোমালোকে ডিচিশ্যন ল'বা আৰু আগুৱাই যাবা নে নোযোৱা। এই কথা শুনি সকলো সৈনিক তেওঁৰ লগে লগে যাবলৈ মান্তি হ'ল। এইদৰে 2-3 দিন যোৱাৰ পিছত এখন পাহাৰ পালে। সৈনিকসকলে সুধিলে, এইখনেই সেই আলফাছ পাহাৰ নে? তেতিয়া নেপোলিয়ন বোনাপাৰ্টে ক'লে, নহয়, এইখনতো সৰু পাহাৰ। আলফাছ পাহাৰ ইয়াতকৈ 1.5 গুণ বেছি ডাঙৰ, আৰু এই পাহাৰখন পাৰ কৰাৰ পিছতহে আমি আলফাছ পাহাৰ পাম। এই কথা শুনি সকলো সৈন্যই দুগুণ উৎসাহেৰে পাহাৰত উঠাৰ আৰম্ভ কৰি দিলে। পাহাৰখন পাৰ হৈ তেওঁলোকে এখন ডাঙৰ ফিল্ড পালে। তাত গৈ দেখিলে আগত আৰু কোনো পাহাৰ নাই। তাত তেওঁলোকে নেপোলিয়ন বোনাপাৰ্টক সুধিলে,
ইয়াৰ পৰা আৰু কিমান দূৰ যাব লাগিব আলফাজ পাহাৰলৈ। এই কথা শুনি নেপোলিয়ন বনাপাৰ্টে হাঁহি মাৰি তেওঁলোকক ক'লে, তোমালোকে কি আলফাজ পাহাৰৰ কথা কৈছে? আমিতো আলফাজ পাহাৰ পাৰ হৈ আহিলো। এই কথা শুনি সকলো সৈন্য আচৰিত হৈ গ'ল। তেওঁলোকে বিশ্বাসেই কৰিব পৰা নাই যে ইমান সহজতে তেওঁলোকে আলফাজ পাহাৰ পাৰ কৰিলে। নেপোলিয়ন বনাপাৰ্টৰ এই দুঃসাহস দেখি সৈনিকসকলৰো আৰু সাহস বাঢ়িল, তেওঁলোক আৰু সাহসী হৈ উঠিল আৰু সেই যুদ্ধখনত তেওঁলোক জয়ী হ'ল। নেপোলিয়ন বনাপাৰ্টৰ নিজৰ ওপৰত পুৰা বিশ্বাস আছিল। সেই বিশ্বাসে তেওঁক বহুবাৰ সফলতাও দিছে। সেই সফলতাই নিজৰ ওপৰত থকা সেই আত্মবিশ্বাসে আৰু কোনোদিন হাৰ মানিব নিবিচৰা এটি মনে তেওঁক এজন সাধাৰণ চিপাহীৰ পৰা ফ্ৰান্সৰ সম্ৰাট বনাই দিছিল। বন্ধুসকল, আমি যেতিয়াই কিবা এটা কাম কৰিব বিচাৰোঁ, আমি কোনোবা নহয় কোনোবা এজন ব্যক্তিৰ পৰামৰ্শ লওঁ। ভুল পৰামৰ্শ দিয়াৰ বাবে হয় আমাৰ সেই কামটোত লছ হয়, নহ'লে আমি সেই কামটো নকৰাকৈ থাকি যাওঁ। বন্ধুসকল, আজিৰ পৰা যেতিয়াই পৰামৰ্শ ল'ব যাবা, তেতিয়া সেই মানুহজনৰ বিষয়ে চাই ল'বা। আপুনি কৰিব বিচৰা কামটোত সেই মানুহজন সফল নে বিফল, নে সেই কামটো কৰাই নাই। যিজন সফল তেওঁৰ পৰা শিকিব পাৰিবা তেওঁ কেনেকৈ সফল হৈছে। যিজন বিফল তেওঁৰ পৰা শিকিব পাৰিবা তেওঁ কেনেকৈ বিফল হৈছে। যিজনে সেই কামটো কৰাই নাই তেওঁৰ পৰা পৰামৰ্শই নল'বা। বুঢ়ী আইতাজনীয়ে কোনোদিন আলফাজ পাহাৰত উঠিব যোৱা নাই, আনে কোৱা শুনিহে তেওঁক পৰামৰ্শ দিছে। সেই আইতাজনীৰ কথা শুনি যদি নেপোলিয়ন বনাপাৰ্ট উভতি আহিল হয়, ময়ো আজি আপোনালোকক তেওঁৰ কাহিনী নকলো হয়। বন্ধুসকল, অসম্ভৱ একো নাই, পাৰিম বুলি ভাবিলে সকলো সম্ভৱ। সদায় পজিটিভ থাকক, সুখেৰে থাকক আৰু আগুৱাই যাওক। যদি মোৰ এই ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ কৰি দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা। এনেকুৱা এটা নতুন ভিডিঅ' আপুনি সকলোৰে আগত পাবলৈ। ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে ধন্যবাদ।